মৌলানা বদৰুদ্দিন আজমলক এটি ধৰ্মীয় অনুষ্ঠানত মাতি আনি শ্ৰীমন্ত শংকৰদেৱ সংঘই তেখেতক সম্বৰ্ধনা জনাই ভৰিত ধৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘই এনেকুৱা ধৰণৰ কাম কৰিবলৈ সাহস ক'ত পালে? কোনে অধিকাৰ দিলে শ্ৰীমন্ত শংকৰদেৱ সংঘক এনেকুৱা কাম কৰিবলৈ? ৰবা 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 ধৈৰ্য ধৰা, লাহে লাহে কথাখিনি ক'লেওতো হয়। নমস্কাৰ, মই ৰাজু কুমাৰ ডেকা। মোৰ এই বিশেষ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এটি বিষয় বদৰুদ্দিন আজমলক কিয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 30 সংখ্যক শিশু যুৱ আৰু আই মাতৃ সমাৰোহলৈ নিমন্ত্ৰণ জনালে আৰু নিমন্ত্ৰণ জনাই তেওঁ কিয় সম্বৰ্ধনা জনাই ভৰিত ধৰিলে? এই গুৰুতৰ অপৰাধ কৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘই কিছুমানৰ মতে। আপোনালোকে সকলোৱে জানে, যিসকলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠানসমূহ ওচৰৰ পৰা চাইছে, আপোনালোকে প্ৰত্যেকেই জানে যে তেওঁ সম্বৰ্ধনা জনোৱা সময়ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰণি সমিতিৰ বিষয়ববীয়াসকলে তেওঁক সেৱা কৰে, গামোচা দিয়ে বা সম্বৰ্ধনা দিয়ে। সম্বৰ্ধনা দিয়াৰ পিছত তেওঁক সেৱা জনায়। সেৱাটো আমাৰ আচলতে গুৰুজনাই দেখুৱাই যোৱা এটা পন্থা। তাত কোনো জাত পাতৰ কথা নাই। শংকৰদেৱ গুৰুজনাই যি সেৱা কৰিছিল, সকলো মানুহকে এক দেখিছিল। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আদৰ্শ দি গৈছিল। তেওঁ সপোন আছিল বৰ অসম গঢ়াৰ। সকলো জাতিৰে লোকক লৈ তেওঁ এখন সমাজ গঢ়াৰ চিন্তা কৰিছিল, আৰু সেই সমাজ গঢ়াৰ চিন্তা বৰ্তমান অসমত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাদে কোনে কৰিব পাৰিছে? সকলোৱে এটি উত্তৰ দিয়ক মোক। সকলোৱে উত্তৰ দিয়ক যে প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে একেখন মজিয়াত একেলগে খাব পৰা এটি অনুষ্ঠান অসমত আৰু দ্বিতীয়টো আছে বুলি আপুনি ভাবেনে? শ্ৰীমন্ত শংকৰদেৱ সংঘই এনে কিছুমান কাম কৰে, যিবিলাক কাম কিছু লোকৰ বাবে হয়তো সপোনৰো অগোচৰ। তেওঁলোকে এজন মুছলিম লোকক মাতি আনি সভাত সম্বৰ্ধনা জনাই সেৱা কৰাটো কিছুমান লোকৰ বাবে সপোনৰ অগোচৰ। তাৰ কাৰণে তেওঁলোকৰ হয়তো চকু কপালত উঠিছে। ইয়াত ৰাজনৈতিকভাৱেও কিছুমান কথা আহি পৰিছে। মই ৰাজনৈতিক কথাখিনি নকওঁ, ৰাজনৈতিকভাৱে মই পৰিপক্ক নহয়, কিন্তু শংকৰদেৱ সংঘক এই বিষয়টো টানি অনাৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিবৰ কাৰণে বাধ্য হ'লোঁ। বদৰুদ্দিন আজমলক এখন গামোচা পিন্ধাই আমাৰ অসমীয়া সমাজৰ এটা নিয়ম আছে যে অতিথি ঘৰলৈ আহিলে, অতিথি সভালৈ নিমন্ত্ৰণ জনালে তেওঁক সম্বৰ্ধনা জনোৱা হয়। তেওঁক সম্বৰ্ধনা জনাওঁতে আমি কিছুমান অনুষ্ঠানে নমস্কাৰ কৰোঁ, আৰু আমাৰ শংকৰদেৱ সংঘৰ নীতি আদৰ্শ মতে কৃষ্ণ কৰে, কৃষ্ণ আৰু তেখেতক সেৱা কৰে। এইটোতো আমাৰ গুৰুজনে দেখুৱাই যোৱা এটা আদৰ্শ। বদৰুদ্দিন আজমলক সেই অনুষ্ঠানলৈ মাতি সেৱা কৰাটো কি অপৰাধ হ'ল? আপোনালোকে এটা কথা চাওক, ভিডিঅ'ৰ জৰিয়তে মই দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ। কৃষ্ণ 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 হৰি ৰাম। কৃষ্ণ 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 কৃষ্ণ। বদৰুদ্দিন আজমলে সভালৈ আহি তেওঁ কি ক'লে? কৃষ্ণ 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 কৃষ্ণ। ইমান পৰিস্ফুট, ইমান শুদ্ধ অন্তৰেৰে, শুদ্ধতাৰে কৃষ্ণ কৃষ্ণ কৈছে। বদৰুদ্দিন আজমলে আপুনি কি আল্লাহ বুলি কোৱা শুনিলে নেকি? বদৰুদ্দিন আজমলে আমাৰ পৰম আৰাধ্য দেৱতা কৃষ্ণৰ নাম লৈছে। গতিকে কৃষ্ণ নাম তেওঁ পবিত্ৰ অন্তৰেৰে লৈছে, সেইটো তেওঁৰ মুখেৰেই প্ৰকাশ হৈছে। গতিকে কৃষ্ণ নাম আহি তেওঁ যি জাতৰে হওক, যি কুলৰে হওক আহি সেই অনুষ্ঠানত কৃষ্ণ নাম উচ্চাৰণ কৰিছে। তাতকৈ আৰু ডাঙৰ কথা কি হ'ব লাগে? তেওঁ কৰিব লাগিছিলে আল্লাহৰ নাম, কিন্তু তেওঁ কৰিলে কৃষ্ণৰ নাম উচ্চাৰণ। গতিকে এইখিনি কথা আপোনালোকে কিয় দেখি নাপায়? যিসকলে সমালোচনা কৰি আহিছে, শ্ৰীমন্ত শংকৰদেৱ সংঘক বিতৰ্কৰ আঁৰত ৰাখিব বিচাৰে, আপোনালোকে এই কথাখিনি বদৰুদ্দিন আজমল ডাঙৰীয়া আহি যে মুখত কৃষ্ণ কৃষ্ণ কৃষ্ণৰ শব্দ উচ্চাৰণ কৰিলে, এই কথাখিনি আপোনালোকে কিয় নকয়? শ্ৰীমন্ত শংকৰদেৱ সংঘই যোৱা মাহত গহপুৰত উত্তৰ পূৰ্বাঞ্চলীয় জনগোষ্ঠীয় সমাৰোহ পাতিলে। আপোনালোকে দেখিলে সেই জনগোষ্ঠীয় সমাৰোহত অৰুণাচলৰ এগৰাকী যুৱতী
কিমান সুন্দৰকৈ বৰগীত পৰিৱেশন কৰিছিলে হয়তো আপোনালোকে সকলোৱে চাইছিলে তথাপিও আপোনালোকক অকমান মই দেখুৱাবৰ কাৰণে যত্ন কৰিছো চালে এগৰাকী অৰুণাচলৰ যুৱতী তেওঁ ভালকৈ অসমীয়া ক'বই নাজানে শুদ্ধ উচ্চাৰণে কিন্তু বৰগীতটো কিমান শুদ্ধ উচ্চাৰণত আৰু কিমান হাই নোটত কিমান শুদ্ধকৈ বৰগীতটো পৰিৱেশন কৰিছে আপুনি মই যিসকলে গীত চৰ্চা কৰো যিসকলে গীতৰ প্ৰতি ৰাপ আছে বৰগীত শুনিছে তেওঁলোকে নিশ্চয় অনুধাৱন কৰিব পাৰিব যে সেইগৰাকী যুৱতীয়ে কিমান অধ্যয়ন কৰিছে কিমান প্ৰাণান্তৰে সেই বৰগীতটো গাইছে অৰুণাচলৰ যুৱতীগৰাকীয়ে আপুনি মই পাৰিম নে নাই বিতৰ্ক কৰিব খোজা ব্যক্তিসকলে বৰগীত এটা আওৰাব জানে নে নাজানে আজি শংকৰদেৱ সংঘই সেইগৰাকী যুৱতী যিগৰাকী যুৱতীয়ে বৰগীত গাব জানে তেওঁক উলিয়াই আনিলে ৰাইজৰ মাজলৈ যে অৰুণাচলৰ এগৰাকী জনগোষ্ঠীয় যুৱতীয়ে বৰগীত গাই ৰাইজক আপ্লুত কৰিব পাৰিলে সেইখিনিতো শংকৰদেৱ সংঘৰ দুখ আছিল নেকি কিছুমানে ক'ব খুজিব ইয়াতো দুখ বিচাৰিব গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘই ভাৰতবৰ্ষৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত তেখেতলোকে একতাৰ দোলেৰে সকলোকে বান্ধিবৰ চেষ্টা কৰিছে সকলো জনগোষ্ঠীকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গীত নৃত্য বাদ্য শিকাবলৈ যত্ন কৰিছে সকলোৱে যাতে গুৰুজনক চিনি পায় গুৰুজনক শ্ৰদ্ধা কৰে এই কথাখিনি শংকৰদেৱ সংঘই অহৰহ প্ৰচেষ্টা কৰি আহিছে সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘক বৰ্তমান জাতীয় অনুষ্ঠান হিচাপে অভিহিত কৰিছে গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘই যিবোৰ কাম কৰে সেই কামসমূহ এজনৰ মতেৰে নহয় সৰ্বসন্মতিক্ৰমে কিছুমান সিদ্ধান্ত লয় আৰু সেই সিদ্ধান্ত অনুসৰিহে ব্যক্তিক সভালৈ নিমন্ত্ৰণ জনায় গতিকে কিছুমানৰ মতে কাৰোবাক নিমন্ত্ৰণ জনোৱাটো বহুত ডাঙৰ কথা হ'ব পাৰে কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মতে ই একেবাৰে সৰু কথা সকলোৰে ৰাজনৈতিক ক্ষেত্ৰখন বেলেগ ধৰ্মীয় ক্ষেত্ৰখন বেলেগ বদৰুদ্দিন আজমল ডাঙৰীয়া ধুবুৰী সমষ্টিৰ সাংসদ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গোৱালপাৰা ধূপধৰাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 30 সংখ্যক শিশু যুৱ আৰু আই মাতৃ সমাৰোহ অনুষ্ঠিত হৈছিল আৰু অভিভাৱক এজন সাংসদ হিচাপে বদৰুদ্দিন আজমল ডাঙৰীয়াক সেই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱাটো এটা নৈতিক কৰ্তব্য গতিকে তেখেতক নিমন্ত্ৰণ জনোৱাটো এটা ঘোৰ অপৰাধ হ'ব নোৱাৰে গতিকে যিসকলে এনেকুৱা ধৰণৰ মানসিকতা লৈ এনেকুৱা ধৰণৰ বিতৰ্ক কৰিব বিচাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘক লৈ তেখেতলোকে নিজে ভাবি চোৱাটো উচিত আৰু তেখেতলোকৰ মতে শংকৰদেৱ সংঘই যিমান ভাল কাম কৰিলেও কেতিয়াও তেখেতলোকে ভাল কথা ভাল চৰ্চা তেওঁলোকে দেখি নাপায় গতিকে তেওঁলোকে এটা কথাই জানে যে কেনেকৈ জাতপাত কৰি কেনেকৈ অসমখনক ভাগ কৰোঁ কেনেকৈ জাতি জনগোষ্ঠীসমূহক বিভেদকামী দূৰ দূৰলৈ খেদি পঠিয়াও তেনেকুৱা এটা মানসিকতা এচাম লোকৰ আছে কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত তেনে কোনো জাতপাতৰ স্থান নাই আৰু নেথাকে